আসসালামু আলাইকুম ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। সৰ্বপ্ৰথম আপোনালোক সকলোকে পবিত্ৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আজি আমি আলোচনা কৰোঁ ঈদৰ কিছু গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে। কাৰণ ঈদটো বছৰৰ মূৰত আমি পাওঁ। পবিত্ৰ ঈদ যিটো ঈদুল আজহা বা ঈদুল ফিত্ৰ, দুটা ঈদ আমি বছৰৰ মূৰত এবাৰ পাওঁ। সেইকাৰণে ইয়াৰ কিছুমান কথা যদিও আমি জানো তথাপিও আমাৰ খেলি মেলি লাগে, তথাপি আমাৰ কেতিয়াবা ভুল হৈ যায়। সেইকাৰণে আজি আমি তাৰ ওপৰত কিছু আলোচনা কৰোঁ। সৰ্বপ্ৰথম হ'ল ঈদুল আজহাৰ সুন্নত কি? সৰ্বপ্ৰথম হ'ল ঈদুল আজহাৰ নামাজৰ কাৰণে আমি সৰ্বপ্ৰথম মেচৱাক কৰাটো হ'ল সুন্নত। যেনেকৈ আমি উজুৰ কাৰণে বা নামাজৰ কাৰণে মেচৱাক কৰোঁ, মেচৱাক কৰাটো সুন্নত, ঠিক তেনেকৈ ঈদৰ কাৰণে ঈদৰ নামাজৰ কাৰণে নিয়ত কৰি মেচৱাক কৰাটো হ'ল সুন্নত। 2 নম্বৰতে হ'ল গোচল কৰা, অৰ্থাৎ গা ধোৱা, পৰিষ্কাৰ হোৱা, পাক হোৱা সুন্নত। তাৰপিছত হ'ল ভাল কাপোৰ, ভাল পোছাক পৰিধান কৰা। নতুন কাপোৰটো জৰুৰী নহয়, আমি পিন্ধি থকা, আপুনি পিন্ধি থকা কাপোৰবোৰৰ ভিতৰত যিযোৰ সকলোতকৈ ভাল কাপোৰ সেইযোৰ পিন্ধাটো হ'ল ভাল। আৰু যদি কোনোবাই নতুন কাপোৰ পিন্ধে, নতুন কাপোৰ চিলাই কিনে আৰু ভাল। তাৰপিছত হ'ল আপোনাৰ আতৰ লগোৱা, খুচবু লগোৱা। তাৰপিছত হ'ল যে ঈদগাহলৈ যোৱা, ঈদগাহলৈ খোজকাঢ়ি যোৱা। আৰু ঈদুল আজহাৰ ঈদত ঈদগাহলৈ যোৱাৰ সময়ত তকবীৰ কোৱা, জোৰে জোৰে তকবীৰ কোৱা, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার ওয়ালিল্লাহিল হামদ, এনেকৈ তকবীৰ কৈ কৈ ঈদগাহলৈ যোৱা। তাৰপিছত হ'ল যিটো ৰাস্তা দি যাওঁ অন্য এটা ৰাস্তা দি আহা, এটা ৰাস্তা দি যোৱা আৰু অন্য এটা ৰাস্তা দি আহাটো হ'ল সুন্নত। তাৰপিছত হ'ল ঈদুল আজহা হওক বা ঈদুল ফিতৰ হওক, ফজৰৰ নামাজৰ পিছত ঈদৰ নামাজ আদায় নকৰালৈকে তাৰ মাজত কোনো ধৰণৰ নামাজ নপঢ়া, কোনো ধৰণৰ নফল নামাজ তাৰ ভিতৰত নপঢ়া। যদি কোনোবা ইশৰাকৰ আদত থাকে, ইশৰাক নামাজ পঢ়ে, তেওঁৰ কাৰণে ঈদৰ নামাজ পঢ়ি আহি ঘৰত ইশৰাক পঢ়িব লাগে বেহতৰ। তাৰপিছত আৰু এটা হ'ল ঈদুল আজহাৰ যে ঈদৰ নামাজত গ'লে আমি একো খাব নালাগে, ঈদৰ নামাজৰ পৰা আহি আমি একো খাব নালাগে। কুৰবানী যি কৰিম, কুৰবানীৰ গৰু বা জন্তু যিকোনো হওক, সেই বস্তুটোৰ মাংসৰ দ্বাৰা সৰ্বপ্ৰথম আমি খোৱাৰ ষ্টাৰ্ট কৰা। ৰাতিপুৱা আমি সৰ্বপ্ৰথম সেইটো দি আৰম্ভ কৰাটো হ'ল সুন্নত। এইকেইটা হ'ল মানে জৰুৰী যিবিলাক সুন্নত ঈদৰ দিনা। ইয়াৰ পিছত আহক আমি আলোচনা কৰোঁ ঈদৰ নামাজৰ বিষয়ে। ঈদৰ নামাজ যিহেতু আমি বছৰৰ মূৰত পঢ়িবলগীয়া হয় আৰু আমি 5 ওয়াক্ত নামাজ যেনেধৰণে পঢ়োঁ, 5 ওয়াক্ত নামাজৰ নিচিনা অলপ ডিফাৰেঞ্চ হয়, নামাজটো অলপ বেলেগ ধৰণৰ হয়। সেইকাৰণে আমি জনা থাকিলেও বহুত খেলি মেলি লাগি যায়। সেইকাৰণে এবাৰ আমি আগতীয়াকৈ শিকি লোৱা বা জানি লোৱাটো আমাৰ কাৰণে জৰুৰী হয়। ঈদৰ নামাজ আমি যি 2 ৰাকাত নামাজ পঢ়োঁ, ৱাজিব নামাজ, এই নামাজ আমি বেলেগ যি নামাজ পঢ়োঁ ঠিক তেনে একেই নামাজ হয়। কিন্তু ঈদৰ নামাজত এটা বস্তু থাকে কি, তিনিটাকে তকবীৰ, প্ৰথম ৰাকাতত 3টা আৰু দ্বিতীয় ৰাকাতত 3টা তকবীৰ জাইদ থাকে, বেছি থাকে। আৰু সেই তকবীৰ কেইটাতে আমি কি কৰোঁ, খেলি মেলি লগাই দিওঁ। এতিয়া আমি জানো আহক আমি তকবীৰ ক'ত কেনেকৈ আমি কৰিব লাগে। সৰ্বপ্ৰথম হ'ল আমি নিয়ত কৰিলোঁ নামাজৰ। নিয়তটো আৰবিত কোৱা বা উচ্চাৰণ কৰি কোৱাটো কোনো জৰুৰী নহয়। নিয়তটো একমাত্ৰ হৈছে ইৰাদা, দিলেৰে ইৰাদা কৰাটো নামেই হৈছে নিয়ত। আমি ঘৰৰ পৰা যে ঈদগাহলৈ ওলাই গৈছোঁ, কিহৰ কাৰণে ওলাই গৈছোঁ, ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে ওলাই গৈছোঁ, এইটোৱে হৈছে আমাৰ নিয়ত। আৰু যদি কোনো ক'ব বিচাৰে, আৰবিত ক'ব বিচাৰে বা অসমীয়াত ক'ব বিচাৰে, ক'ব পাৰে, কোৱাটো কোনো জৰুৰী নহয়। আমি ক'ব পাৰোঁ যে আল্লাহৰ পশ্চিম ফালে মুখ কৰি, কাবা ফালে মুখ কৰি আমি ঈদুল আজহাৰ ৱাজিব নামাজ 6 তকবীৰৰ সৈতে ইমামৰ পিছত আদায় কৰিব ওলাইছোঁ, এনেধৰণে আমি ক'ব পাৰোঁ। তাৰপিছত হ'ল আমি কাণলৈকে হাত উঠাম। আমি নামাজ যেনেকৈ আৰম্ভ কৰোঁ ঠিক তেনেদৰে কাণৰ হাত উঠাই আল্লাহু আকবার বুলি কৈ আমি নাভিৰ তলত হাত বান্ধি দিম। হাত বান্ধাৰ পিছত আমি যেনেকৈ চানা পঢ়োঁ ঠিক তেনেকৈ আমি চানা পঢ়িম। চানা পঢ়াৰ পিছত এতিয়া আমাৰ যে জাইদ 3টা তকবীৰ আছে, সেই 3টা তকবীৰ আমি ক'ব লাগিব। চানা পঢ়াৰ পিছত আমাৰ চানা পঢ়া হৈ গ'ল। তাৰপিছত এতিয়া জাইদ তকবীৰ 3টা আমি আৰম্ভ কৰিম। আল্লাহু আকবার, হাত এৰি দিম, এটা হৈ গ'ল। আকৌ আল্লাহু আকবার, কাণলৈকে হাত উঠাম, হাত এৰি দিম। এতিয়া আকৌ 3টা তকবীৰ, আল্লাহু আকবার, 3 নম্বৰটো কৈ আমি হাত বান্ধি ল'ম। হাত বান্ধাৰ পিছত সূৰা কেৰাত পঢ়িব, ইমাম চাহেবে পঢ়িব, আমি শুনি থাকিম। ইমাম চাহেবে যেতিয়া সূৰা কেৰাত পঢ়িব, সূৰা কেৰাত পঢ়াৰ পিছত ৰুকুত যাব, ৰুকুত যোৱাৰ পিছত সিজদাত যাব, সিজদাৰ পৰা উঠি ঠিক তেনেকৈ আকৌ যেতিয়া 2 নম্বৰ ৰাকাতৰ কাৰণে উঠে, ঠিক তেনেকৈ 2 নম্বৰ ৰাকাতৰ কাৰণে উঠি পেলাই কি কৰিব, আলহামদু সূৰা পঢ়িব, তাৰ লগত কোনো কেৰাত এটা পঢ়িব, সূৰা এটা মিলাব। তাৰপিছত যেতিয়া ৰুকুত যাব, এতিয়া হ'ল 2 নম্বৰ ৰাকাতত ৰুকুত যোৱাৰ আগে আগে 3টা জাইদ তকবীৰ ক'ব লাগিব। প্ৰথম ৰাকাতত হ'ল চানা পঢ়াৰ পিছত আমি জাইদ তকবীৰ 3টা কওঁ, হাত এৰি 3 নম্বৰটোত আমি হাত বান্ধি লওঁ। এতিয়া হৈছে 2 নম্বৰ ৰাকাতত ৰুকুত যোৱাৰ আগে আগে আমি মনত ৰাখিব লাগে, এইখিনিতে আমাৰ ভুলটো লাগি যায়। বহুতে আমি কি কৰোঁ, যেতিয়া কেৰাত পঢ়ি শেষ হ'ল 3টা তকবীৰ ক'ব লাগে, আল্লাহু আকবার বুলি ক'ব, কোনোবা আমি পাহৰি পেলাই ৰুকুত তকবীৰ বুলি ৰুকুত গুচি যাওঁ। এতিয়া আমি জাইদ তকবীৰ ৰুকুত যোৱাৰ আগে আগে, 2 নম্বৰ ৰাকাতত ৰুকুত যোৱাৰ আগে আগে কেৰাত পঢ়া হৈ গ'ল, আমি হাত বান্ধি আছিলোঁ। এতিয়া তকবীৰ কম, আল্লাহু আকবার, এটা হ'ল, হাত এৰি দিলোঁ। আল্লাহু আকবার, 2টা হ'ল, হাত এৰি দিলোঁ। আল্লাহু আকবার, 3টা হ'ল, হাত এৰি দিলোঁ। এতিয়া হ'ল ৰুকুৰ কাৰণে যিটো তকবীৰ, 4 নম্বৰ তকবীৰটো হৈছে ৰুকুত যোৱাৰ কাৰণে, আল্লাহু আকবার, আমি ৰুকুত গুচি গ'লোঁ।
তাৰপিছত ৰূকুৰ পৰা উঠিলোঁ, চিজদাত গ'লোঁ, চিজদা কৰিলোঁ, বৈঠক কৰি চালাম ফিৰাই আমি নামাজ শেষ কৰি দিলোঁ। এইটো একেবাৰে আমি যদি অলপ লক্ষ্য কৰোঁ, একেবাৰে সহজ হ'ল পদ্ধতিটো। তাৰপিছত ইমাম চাহাবে দোৱা কৰিব, দোৱা কৰাৰ পিছত খুতবা পঢ়িব, আৰু খুতবা আমি সকলোৱে মনোযোগেৰে শুনিব লাগে। আমি কোনেও খুতবা নুশুনাকে আমি উঠি গুচি আহিব নালাগে। এইটো হ'ল ঈদৰ নামাজৰ কিছু সুন্নত আৰু ঈদৰ নামাজৰ কিছু পদ্ধতি, যিটো আমি বছৰৰ মূৰত পাওঁ। সেইটো আজি আমি অলপ জানি ল'লোঁ, আলোচনা কৰি ল'লোঁ। আল্লাহ তাবাৰক তাআলা আমাক সকলোকে সহি আৰু শুদ্ধ হিচাপে ঈদ পালন কৰিবৰ কাৰণে তৌফিক দান কৰক। ওয়া মা আলাইনা ইল্লাল বালাগ।